প্ৰত্যেক মূলাংকৰ এটা হিডেন পাৱাৰ থাকে। সেই পাৱাৰখিনি কি হয় আমি জানো আহক। যদি আপুনি জন্ম হৈছে যিকোনো মাহৰ 1, 10, 19 আৰু 28 তাৰিখে তেনেহ'লে আপোনাৰ মূলাংক 1 হয়। মূলাংক 1 ব্যক্তিসকলৰ সূৰ্য এনাৰ্জি থাকে। এওঁলোক ইনবৰ্ন লিডাৰ থাকে, গ'ল অৰিয়েণ্টেড হয়, হাইলি ছেল্ফ ৰিলায়েণ্ট হয়, এম্বিচিয়াছ আৰু হাৰ্ডৱৰ্কিং বহুত হয়, কিন্তু জল্দি খং উঠে এওঁলোকৰ। মূলাংক 2 ব্যক্তিসকল যিসকল 2, 11, 20 আৰু 29 তাৰিখ তেওঁলোক মূলাংক 2। মূলাংক 2 ব্যক্তিসকলৰ চন্দ্ৰমাই ৰুল কৰে এওঁলোকক। চন্দ্ৰমাৰ ইনফ্লুৱেঞ্চ থাকে এওঁলোকক। ইম'চনেল, ইনটিউটিভ আৰু শান্তি প্ৰিয় ব্যক্তি হয়। চবৰ লগত কেনেকৈ মিলি থাকিব লাগে এওঁলোকে জানে, কিন্তু ডিচিশ্যন লওঁতে এওঁলোকে ষ্ট্ৰাগল কৰে। 3, 12, 21, 30 তাৰিখ জন্মসকল মূলাংক 3। মূলাংক 3 ব্যক্তিসকলক জুপিটাৰ ব্লেছিং থাকে। এওঁলোক ক্ৰিয়েটিভ, লাকি আৰু এওঁলোকৰ কাৰণে টিচাৰ লাইনটো বহুত বেছি বেষ্ট হয়। যিকোনো ধৰণৰ নলেজ লৈ পিনি বহুত বেছি ভাল পায়। 4, 13, 22, 31 তাৰিখ মূলাংক 4 হয়। এওঁলোকে ৰাহুৱে এওঁলোকৰ জীৱনটো ৰুল কৰে। তেওঁলোক ইন'ভেটিভ হয়, প্ৰেক্টিকেল কথা ভাবে, কিন্তু এওঁলোক অৰ্থডক্স থিংকাৰ্ছো হয়। মানে এওঁলোকে বেলেগতকৈ অলপ বেলেগ ধৰণে ভাবে। 5, 14 আৰু 23 তাৰিখ জন্ম ব্যক্তিসকল মূলাংক 5। এওঁলোক মাৰ্কুৰীয়ে ৰুল কৰে। এওঁলোকৰ কমিউনিকেশ্যন ভাল থাকে, কুইক ডিচিশ্যন ল'ব পাৰে আৰু ট্ৰেভেল কৰি ভাল পায় এওঁলোকে যিকোনো চিটুৱেশ্যনত এডাপ্ট হৈ যাব পাৰে। 6, 15 আৰু 24 তাৰিখে জন্মসকল মূলাংক 6। এওঁলোকে আৰ্টিষ্টিক কিছুমান টেলেণ্ট থাকে এওঁলোকৰ। ফেমিলি চেণ্ট্ৰেড লাইফ এটা এনজয় কৰে এওঁলোকে। 7, 16 আৰু 25 তাৰিখ জন্ম ব্যক্তিসকল মূলাংক 7। কেতুৰ প্ৰভাৱ থাকে। এওঁলোক ইনটিউশ্যন পাৱাৰ বহুত থাকে, মিষ্টেৰিয়াছ হয় আৰু ফিলচফিকেলো থাকে। এওঁলোকৰ অকাল্টত ইণ্টাৰেষ্ট থাকিব। 8, 17, 26 তাৰিখে জন্মসকল মূলাংক 8। এওঁলোক শনিৰ প্ৰভাৱ থাকে। এওঁলোক কাৰ্মিক হয়, ডিচিপ্লিন লাইফ এওঁলোকে ভাল পায়। এওঁলোকে ষ্ট্ৰাগলৰ মাজেৰে জীৱনটো ছাকচেছ পায়। 9, 18, 27 তাৰিখসকল মূলাংক 9। মূলাংক 9 ব্যক্তিসকলক মংগলৰ প্ৰভাৱ থাকে। এওঁলোক সাহসী থাকে, এম্বিচিয়াছ থাকে, একশ্যন কৰি ভাল পায়। এনেকুৱা ধৰণৰ এষ্ট্ৰলজি ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ফ'ল' কৰি ল'ব। ধন্যবাদ।